हेलो एवरीवन आज घरते तैयार करिलो बनाना चिप्स दुदिन मजते आपनालोকক रेगुलार भिडिओ दिया नाइ किय दिया नाइ भिडिओटोर शेषत कम बारो आहकसुन इहत घरत থাকিলে माजे माजे किबा এটা খাই থাকিব লাগে মানে সুবাই থাকিব লাগে ভুজিয়া খাব বিচাৰে চিপস খাব বিচাৰে বগুলি কেবিলাক খাব নালাগে ইয়া কাচকলৰ আজি ধুনিয়া চিপস বনাই দিম ময়ো খাই ভাল পাওঁ বহুত বিৰাট প্ৰিয় আজি বনাম বজাৰৰ পৰা আনিছিলো একেবাৰে ফ্ৰেছ কাচকল 20 টকাৰ 4টা কাচকলটো সুন্দৰকে দুইটা মোৰ কাটি লৈ পাকলিখিনি গুছাই ললো আৰু এতিয়া কাচকলখিনি পাতল পাতলকে যিমান পাৰো পাতলকে কাটি ললো কথা হল ঘৰত লছলি থাকিলে তেওঁলোকে কিবা কিবি খাই থাকিব বিচাৰে চিপস চানা চকলেট এবোৰ খাই থাকিব বিচাৰে নহয়নে তাৰ পৰিৱৰ্তে মৌলু ঘৰত যদি অকমান বনাই দিও সেই কাৰণে কাচকলখিনি কাটি এগিলাস পানী তিয়াই থলো আৰু তাতে অকনমান নিমখ দি কিছু সময় 10 মিনিট সময় তিয়াই থৈ তাৰ পিছত উঠাই ৰাখিলো কাৰণ এতিয়া পানীখিনি যাব লাগিব আৰু আজি বনাম কোকোনাট অইলত এটো খাব পৰা হয় এডিবল হয় তো এনেকে সুন্দৰকে কেৰাহীত এতিয়া তেলখিনি গৰম হ'বলৈ দি লো ফ্লেমত মই কাচকলখিনি ভাজিব দিয়া या कलर चिप्स खिनि काटुते जिमान पातल হৈছিল ভাজুতে তাতকে বেছি পাতল হৈ গৈছে আৰু দেখুতে গম পাইছো যে কিছু মুসমুসিয়া হৈছে কাৰণ আমি ঘৰলে যিবোৰ বানানা চিপস কিনি আনো হেবোৰৰ টেক্সচাৰটো ইমান ধুনিয়া হেকানে লছলে খাই ভাল পায় আজি হেহে মই ফাৰ্স্ট টাইম এনেকে মানে কৰিছো যে কি যেতিয়া আমি ঘৰত ফ্ৰেঞ্চ ফ্ৰাইজ বনাও নিমখ পানীত কিছু সময় তিয়াই ৰাখো আঠাটো যাবলৈ আৰু হেহে আজি মই কলর চিপস খিনি প্ৰথমবাৰ তেনেকে বনাইছো চাও বাৰু দেখাত খুব ধুনিয়া লাগিছে খাবলৈ কিমান ধুনিয়া হয় নহয়নে আপোনালোকেও বনাই দিব পাৰিব বিৰাট ভাল পাব কেতিয়াবা টিভি চাই থাকোতে বা পঢ়ি থাকোতে মাজতে কিবা খাবলৈ মন গলে এনেকুৱা ধৰণৰ ঘৰতে আমি কিছুমান চিপস তেওঁলোকক তৈয়াৰ কৰি দিব পাৰো আৰু ঘৰৰ বস্তু মাকৰ হাতৰ বস্তু কেতিয়াও স্বাস্থ্যৰ বাবে হানিকাৰকো নহয়নে সুন্দৰকে বনাইছো বেছি পেকেটিং বস্তুবোৰ খোৱাতকে এনেকে বনাই দিলে তেওঁলোকে খাইও ভাল পাব আৰু কিছুদিন যে মই আপোনালোকক ভিডিও মাজতে দিব পৰা নাই বৰ এটা বেয়া লগা মোৰ 2-3 মান আগতে দাদাৰ ছোৱালী এজনী হেৰুৱালো তাৰ পিছত কিবাকে আপোনালোকক দুটা ভিডিও দিলো যোৱা শনিবাৰে আকৌ মোৰ মৰমৰ বান্ধৱী এজনী ঢুকালে তথাপিও মনটো বহুত বেয়া তাৰ মাজতে মই ভাল কৰিবৰ কাৰণে আকৌ যে মই আগৰ কামবিলাক নাই আকৌ ষ্টাৰ্ট কৰি দিব লাগিল ভিডিওটো নবনালে বা কৰিলে মনটো আকৌ বেয়া লাগি থাকিব সেইবাবে মই যত্ন কৰিছো আজি সৰুকে হলো আপোনালোকৰ বাবে এটি এনেকুৱা ধৰণৰ ভিডিও লৈ আনিছো আজি ভিডিওটো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব আৰু আজি আপোনালোকক খাই দেখুৱাম যেহেতু অকনমান মই তাত চাট মছলা অকনমান দিছো আৰু কৈছো নহয় খুব ধুনিয়া মুসমুসিয়া হৈছে একেবাৰে মুসমুসিয়া হৈছে আপোনালোকে বনাই খাব অন্য এটি ভিডিওত লগ পাৰ খাৰ আজিলৈ আহিছো বাই বাই ধন্যবাদ লাভ ইউ অল